बे समाव बड'लेण्ड ओनसोलनि रादाबा लानानै फैदों माइक्र' फाइनान्सआव लानाय लाख लाख आइजोफोरनि थाखाय मोनसे गिदिर खौरां। आसाम सरकारा 1,65,000 गोदान आइजोफोरनि थाखाय थांगासिनो दं दाहार एबा लनखौ रेहाय होनो। गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा रां मावजा एबा एसेम्ब्लियाव बेखौ फोसावना होबाय। खौरांनिफ्राय मिथिनो मोननाय बायदिब्ला थांनाय 2 बोसोराव 11,93,626 आइजोफोरनि माइक्र' फाइनान्स लनखौ रेहाय होनाय जाबाय। गिबि मन्त्रि बिथाङा मिथिहोबावोदि आसामनि जारिमिनाव बेबायदि लनखौ रेहाय होनाय जाफेराखैमोन, नाथाय दा बिजेपि सरकारा रेहाय होनाय जाबाय आरो फैबाय थानाय समफोराव गोदानै 1,65,000 आइजोफोरा माइक्र' फाइनान्स लननि रेहाय मोननो थांगासिनो दं। बिनि थाखाय रां बावजा एबा एसेम्ब्लियाव फाइनान्स मिनिस्टार बिथां अजन्ता निय'गआ बिथांखि लानाय जाबाय। नाथाय थांनाय समफोराव कंग्रेस सरकारा मानो माइक्र' फाइनान्सनि लनखौ रेहाय होबोनो हायाखै होनना गिबि मन्त्रि बिथाङा सोंलु दिखाङो। আমি কি কৰিছো এই মুহূৰ্তলৈকে 11,93,626 গৰাকী মহিলাক আমি লোনৰ পৰা ৰেহাই দিছো। 2,081 কোটি টকা আমি খৰচ কৰিছো। আৰু যদি এইখিনি নামে সৈতে আপোনালোকক লাগে এছেম্বলিত প্ৰশ্ন কৰক 11,03,626 গৰাকী মহিলাৰ আমি নাম ইয়াতে লৈ আহিম। ইমান ডাঙৰ লোন ৰেহাইৰ কাম অসমৰ ইতিহাসত আগত কেতিয়া হৈছে? ৭৫ বছৰত বানে কিমানবাৰ এই অসমখনক গৰকিলে? এই অসমৰ জীৱনলৈ কিমান দুৰ্যোগ আহিলে? কোনোবা এটা উদাহৰণ আছে কংগ্ৰেছৰ দিনত 1 লাখ কোনোবা ব্যক্তিক লোন ৰেহাই দিয়া? আজি আমাৰ চৰকাৰৰ 3টা বছৰৰ বিজয় যাত্ৰা, মাত্ৰ 3টা বছৰ, সম্পূৰ্ণ হোৱাই নাই 3টা বছৰ। 10 মে'ত হ'ব নেকি? আৰু এটা বছৰ, মই অলপ বঢ়াই কৈ আছো 3টা বছৰ বুলি। 2 বছৰ 8 মাহত 11,93,626 গৰাকী মহিলাই লোন ৰেহাই পালে আৰু এইবাৰ আৰু 1,65,000 মহিলাক লোন ৰেহাই দিয়াৰ বাবে বিত্তমন্ত্ৰী গৰাকীয়ে প্ৰস্তাৱনা আনিব। আমি কমিটমেণ্ট কমপ্লিট কৰিহে আমি ইলেকশ্যনলৈকে যাম। আমাৰ পৰীক্ষা সদায় নল'ব, এদিনেই পৰীক্ষা দিম। মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইৰ ক্ষেত্ৰত আমি 4টা নীতি অৱলম্বন কৰিছিলোঁ, যাতে হাউচে জানে। প্ৰথম আমি সিদ্ধান্ত লৈছিলোঁ যে লোন ৰেহাই দিয়াৰ আগতে যিসকলে লোন নিয়মিতভাৱে ঘূৰাই দি আছে তেওঁলোকক আমি প্ৰেৰণা দিব লাগে, কাৰণ নহ'লে এইটো আনএথিকেল হ'ব যে লোন নিদিয়াসকলক ঘূৰাই দিলোঁ, লোন দিয়াসকলক একো নিদিলোঁ। প্ৰথম বছৰত আমি 25,000 টকালৈকে তেওঁলোকক উদগনি দিলোঁ। দ্বিতীয় বছৰ আমি কি কৰিলোঁ? আমি ক'লোঁ যে যিসকলে মাত্ৰ 3 মাহৰ কাৰণে লোন দিব পৰা নাই, আদাৰৱাইজ তেওঁলোকে দি আছিল, তেওঁলোকক আমি উদগনি জনালোঁ। 3 মাহৰ NPAও আমি দিলোঁ আৰু তেওঁলোকক আমি 15,000-20,000 টকা কৰি উদগনি দিলোঁ। যোৱা বছৰ আমি 25,000 টকালৈকে লোন লোৱা আই মাতৃক সকলোকে NOC দিলোঁ আৰু এই বছৰ 50,000 টকালৈকে লোন লোৱা সকলক NOC দিম। 27ত 25 চনত 75,000লৈকে দিম। আমি 26লৈকে আমাৰ কমিটমেণ্ট আমি পূৰা কৰি পেলাম।